অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে আপোনালোকলৈ আহিছে যেনেকৈ জফাৰ তেনেকৈ লৈ আছো অসমৰ বিখ্যাত ডাক্তৰ যাদৱ সিং নেউলা। তেখেতে সকলো ধৰণৰ বেমাৰ ঠিক কৰিব পাৰে। যদি আপোনাৰ দুটা চকু নাই তেতিয়াহ'লে তেখেতে আপোনালোকৰ কাৰণে লৈ আহিব দুটা মেকুৰী চকু আৰু লগাই দিব। গম পাইছে সকলো ৰাইজ? আৰু শুনক, যদি আপোনাৰ ঠেং নাই তেতিয়াহ'লে তেখেতে ঘোঁৰাই ঠেং লগাই দিব পাৰে। গতিকে অতি সোনকালে যোগাযোগ কৰক। যদি ডাক্তৰজনে যদি আপোনালোকে যাব, যদি ভাল নাপায় তেতিয়াহ'লে 20,000 টকা দিব ডাক্তৰে, আৰু যদি আপুনি ভাল পায় তেতিয়াহ'লে ডাক্তৰজনক 10,000 টকা দিব লাগিব। গতিকে অতি সোনকালে সহযোগ কৰক। ডাক্তৰ মাধৱ সিং নেউলা ৰৈ আছে। সেলফি থরা থরালে আমি মন্টু মনি সুন্দর সুন্দর গান বলতে জানি। এখন কি লেখা আছে পড়ো রসুন। ইয়াক আজি লুটপা লাগব র। ডক্টর নেউলা আজি শেষ। ডক্টর নেউলার তাকে যাব র। ডাক্তার বাবু ঘুমাবা আরিন না? হেই কুনিয়ে আইছি বাইটা আর চুপনি মারবাও না দে। কুনি আইছা? দুনিয়া হুমিয়া বেমার দেখো পাইছা? বাইরে দেখান তো পড়ছে চাগে? পড়িছো। পয়সা কিন্তু দিবা লাগবো, মোর লগত পয়সার লগত খেলি মেলি নাই। বেমার তো কসন তোমার ইটা? মোর রাতি ঘুমতি নাই। হ্যাঁ কি রাতি ঘুমতি নাই এ? কিয়া বেলেগ ভাবি থাকা নাকি? না বাবু আকৌ তে তোর চকুরটা চেক করি লও, তাতে কিবা প্রবলেম থাকবা পারে। আসুন ইফালে আ। খাতরা আছে তুই বসুন রাতি উঠনি আহে দিনত বাগাত দিবি। এটি কথাটো তো মই ভাবাই নাছিলো। ভাববা লাগবো অলপ। ইটা তো তোর বেমারটো ভাল হল, আজি পৰা তুই দিনত বাগাত দিবি। ইটা মোক পয়সাটো দি ইটা দে পেটিএম কৰি দি 10,000 টাকা পেটিএম সোনকালে, আৰু মানুহ আছে। দি দিছো। বঢ়িয়া দে তই এতিয়া যাবা পাৰা হৈছা। যা আৰু বাগাৰে দিম আৰু। আজি ডাক্তার নেউলা 10,000 টাকা এনেই লাগে। কালি তোর নেউলাক দেখবা লাগবো। ইয়াত তারে কালি 20,000 আনিমে জিংকে কি নহক। কালি তো ডাক্তার নেউলাক 20,000 ডাক্তার নেউলার তারে 20,000 টাকা নিয়া নহলে আজি নিবা লাগবো র। ডাক্তার নেউলার টাকে যাও র। বেংকত পইচা অলপ সোমাইছে এদিনত। ইয়াৰ তামাম বুৰ্বক বানি আছো, বহুত ভাল লাগছে। বঢ়িয়া পইচা আহিছে, এনেকে চলি থাকলে ভাল। ডাক্তার নেউলা হুমারিম নেকি? সোমায়া শুনি আহিছা? তইয়ে দে আজি পইচা নিবিয়ে না লবিয়ে? আজি নিমে র। গম পাম ৰ। এতিয়া তোৰ বেমাৰটো ক। খোৱা চোৱা দেখো নহল খালি আকৌ বুজি নাপাওঁ কি খাইছা। ইফালে মুখখন এইবাৰ চেক কৰোঁ। খোল মুখ চোখ নুঠা না কি তই? এসপ্তাহ 7 দিন মুখ ধুম। মুখ ধোৱাতে না গন্ধ কিয় বয়া বস্তু খাই আহা নাকি? দেচোন তই একো বুজি নাপাওঁ কি খাইছা। টেষ্ট নাই। 22 নম্বৰ ঔষধটো হৈ গ'লে পাইছোঁ। ইফালে নাংগে থাক বুয়ে যাম দে। মুখখন মেল এইটো খুলি ল'ম ৰ। কেবা সিন্ধু
হয় তোর জিভা ঘৰত পাইছা এই কেৰাচিন বুলি তই গম পাইছা না বনাই তই বোলে আৰু একো বুজি নাপায় কি খায় এইটো কেনেকে বুজি পালি ইটা আৰু 10,000 টকা দি পেটিএম কৰি দি সোনকালে জলদি কৰ হৈ গৈছে বঢ়িয়া এইটো বেমাৰো তোৰ ভালৰ যাব পৰা হৈছা জিঅ 10,000 টাকা নিলা কালি ইয়াত তাৰে 20,000 টাকা আনবাই লাগব জিংকে কি নহওক কিয় লাগা হলে ভিক্ষাৰীয়ে হৈ যাওঁ নহল বা ভিক্ষাৰীয়ে হওঁ ডাক্তৰ নেউলাৰ টাকা যাওঁ ৰ ডাক্তৰ নেউলা তোমাক আজি লুটবা আহিছো মই মুঠতে সদায় কি হৈছে মাৰিম না লুট পাই বেয়া সোমীয়া আজি কি আজি হ'ল মোৰ একো মনত চলা নাথকা হৈছি মনত নাথকা হৈছি অলপ ডাঙৰ বেমাৰ আছে 22 নম্বৰ ঔষধটোকে দিলে ইত্যা ভাল হৈ যাব কেৰাচিন আছে এই তোৰ বোলে একো মনত নাথাকে এইটো তোৰ কেনেকে মনত থাকিল তোৰ একো বেমাৰ হোৱা নাই এনাই দেখাব আহিছিলি পইচা লুটপা যা ইতা ৰ 1 মিনিট ঘূৰি যা পইচাটো পেটিএম কৰি যা আৰু আহিবি দে পইচা মান দি ভিক্ষাৰী হৈ গেলো এই গাছৰ তলতে কিহৰ বা চেংব চাই আহোঁ গম পাইছো এনা দুখীয়া মানুহ ধনী টাইম একবাৰে পাইছো বেংকত 10,000 মান আছে 20,000 মান পালে ভালে হলা হয় ডাক্তৰ নেলাত পড়তে যাম রা ডাক্তৰ নেলা শুনি আছে মামা পারুন কি সোমীয়া তাকতে দেখা নাছিলো সাইনবোর্ডত পঢ়িছে না পঢ়িছো পইচা কিন্তু দিব লাগিব মোক খেলি মেলি নাই ময়ো দিম যদি ভাল নহয় এতিয়া তোৰ বেমাৰটো কচোন মই বহুত ডাঙৰ বেমাৰ আছে দে কওক কি মই টোপনি মাৰলি চকুটো মুজা যায় আৰু টোপনি খোলাৰ পিছত মোৰ চকুটো মেলা যায় এইটোচোন মস্ত ডাঙৰ বেমাৰ বেলেগত দেখাইছিলি না দেখাইছিলো নলাক এইটো ঔষধ লৈ যা এইটো সপ্তাহৰ 7 দিন বাদ দি বাকী কেইদিন খাবি তোৰ ঠিক হৈ যাব ৰ পইচাটো দি যা ভাল হ'ল নহয় তোৰ পেটিএম কৰি যা যা পইচা আহিছে সপ্তাহত কেইদিন 7 দিন ডাক্তারে গলা এনা 10,000 টাকা আছিল এখনো গেল তাই গাছের তলতে অলপ ভিক্ষা ভিক্ষাৰী তই কেনেকে ভিক্ষাৰী হলি তই কেনেকে মোক ডক্টৰ নেউলাই মোক ভিক্ষাৰী বনাইছে মকো দুটাৰে দেখোন একে একে আজি একদম চাফা কৰি চাম কি কৰা তুমি ডাক্তৰ নেউলা কৰিছে গম পা ডাক্তৰ নেউলা ডেকা ফাৰ্মাচীৰ কান্দাৰ আছে পাৰাগুচিত তাতে দেখাবি যা কি কৰা ডাক্তৰ নেউলা হয় নেকি মোৰো বহুতা খাইছি মাৰবি যা আজি দুটা আহিছে আজি বেছিকে পইচা পাম ৰ দুটাই সোমীয়া পেটিএমটো কৰি থৈ দি হাতে দি পেটিএম কৰিব পাৰি নেকি মোবাইল দি কৰ দে দিলো কোনোবাই
মালপাকে আহোঁ আল্লাহকে নামবে ভিক্ষা দিয়ে দেবে ভাই ভিতৰত আহিব হা পাৰ্টি চলি আছে অলপমান চাব দিয়ে নাই খাব পোৱা নাই আকৌ আচ্ছা নমস্কাৰ ভিডিঅ'টো চাই কেনে লাগিল নাজানো আপোনালোকে চাব আৰু ইয়াত মোৰ লগত আছে সকলো আছে আমাৰ গ্ৰুপ আছে এই আমাৰ কেৰমেৰ আছে এই আমাৰ যাদৱ কা আছে গতিকে ভিডিঅ'টো চাই আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিব